নমস্কাৰ আমাৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আমি বনাব লৈছোঁ ছাগলী মাংস। তাৰ বাবে লৈছোঁ 700 গ্ৰাম ছাগলী মাংস, পিঁয়াজ, বিলাহী, আলু। ইয়াত লৈছোঁ গোটা জিৰা, ডালচেনি, ইলাইচি, লং, জালুক, শুকান জলকীয়া, আদা, নহৰু, তেজপাত আৰু গুড়ি মছলা লৈছোঁ জিৰা গুড়ি, ধনিয়া গুড়ি, মাটন মছলা, কাশ্মীৰ মিৰ্চ, ধনিয়া আৰু তাৰ বাবে লৈছোঁ কিছু পৰিমাণৰ দৈ। আহক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। অকণমান মানুহে
তুমি খাব নোৱাৰিবৰ কাৰণে ধনিয়া দিব ৰান্ধি বাঢ়ি হ'ল যিহেতুকে এতিয়া আমি খাবলৈ লৈছোঁ খাই লৈ সোৱাদটো কেনেকুৱা হৈছে আপোনালোকক জনাই আছোঁ খুব ধুনীয়া হৈছে খাবলৈ খাচী মাংসৰ জোলকণ খাবলৈ সঁচাকৈ বৰ ধুনীয়া হৈছিলে আমি খাই শেষ কৰিলোঁ আৰু এনেদৰে আপোনালোকে আৰু বনাই খাব ভাল লাগিব ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ এনেদৰে আমাৰ ভিডিঅ'বোৰ মৰম দিবলৈ নাপাহৰিব দেই